বৃহস্পতিবাৰৰ পৰা তৈলনগৰীত ডিগবৈ মুলিয়াবাৰীৰ বডোচা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে ভূমিপুত্ৰ মৰাণসকলৰ একমাত্ৰ ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাৰ ১বিংশতিতম কেন্দ্ৰীয় অধিৱেশন। উল্লেখ্য যে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু উত্তৰণৰ স্বাৰ্থত বিভিন্ন সমস্যাৰাজিৰ বিষয়ে সদায় মাত মাতি অহা সংগঠনটোৰ পৰৱৰ্তী সভাপতি সম্পাদক কোন হ'ব এই লৈ চলিছে ব্যাপক জল্পনা-কল্পনা। ৪ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আৰম্ভ হোৱা এই অধিৱেশনত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ থলী হিচাপে পৰিগণিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ তথা স্বেচ্ছাসেৱকসকলে। প্ৰথম দিনাৰ কাৰ্যসূচীত দলীয় পতাকা উত্তোলনকে ধৰি মূল মণ্ডপ উদ্বোধন, প্ৰতিনিধি তথা অতিথিৰ বাবে অভ্যৰ্থনা গৃহদ্বাৰ আৰু প্ৰদৰ্শনী গৃহসমূহ মুকলি কৰাৰ লগতে অসম সত্ৰ মহাসভাৰ পূব মণ্ডলৰ উদ্যোগত সমাজত আধ্যাত্মিক জ্ঞানৰ আৱশ্যক যুগে যুগে শীৰ্ষক এক আধ্যাত্মিক আলোচনা চক্ৰ অনুষ্ঠিত হয়।